নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৩১খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এইবাৰ বতৰে লৈছে কালৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সৃষ্টি হৈছে আপোনাৰ অঞ্চলতো বতাহ আৰু ধুমুহা হৈছে নে এটা কমেণ্টৰ জৰিয়তে জনাই দিব পাৰিব ৩১খন জিলাত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছে কোন জিলাসমূহত য়েল্লো এলাৰ্ট জাৰি কৰিছে আপোনালোকে জানিব পাৰিব এইটো প্ৰতিবেদনৰ জৰিয়তে সাৱধান সতৰ্ক হওক এইবাৰ সাৱধান আৰু সতৰ্ক হ'বৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত ধুমুহা বৰষুণৰ পিছত শিল বৰষুণৰ তাণ্ডৱ ধুমুহা শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ বতাহ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিলো পৰিছে ৰাজ্যত মেঘৰ গৰ্জন আৰু ধুমুহাৰ তাণ্ডৱ দেখা গৈছে তব্দ হৈ পৰিছে জনজীৱন ইতিমধ্যে জনজীৱন তব্দ হৈ পৰিছে বতৰে লৈছে কালৰূপ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বতাহ আৰু বৰষুণ এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে অসমত পুনৰ হ'ব বিজেপি চৰকাৰ বিজেপিসকলৰ বাবে বিজেপি কৰ্মীসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে ভাল খবৰ কিয়নো এখন সমীক্ষাত ইতিমধ্যে প্ৰকাশ পাইছে অসমত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ আহি পৰিছে সমীক্ষা পুনৰ হ'ব বিজেপি চৰকাৰ বুলি অসমত উল্লেখ কৰা হৈছে সমীক্ষাত বিজেপিৰ নেতৃত্বাধীন NDA তৃতীয়বাৰলৈ অসমত গঠন কৰিব পাৰিব চৰকাৰ সংখ্যাগৰিষ্ঠতা আসনেৰে বিজেপিৰ জয়লাভৰ তথ্য প্ৰকাশ পাইছে এই মুহূৰ্তত সমীক্ষাত অসমৰ বিধানসভা নিৰ্বাচনক লৈ দ্য নিউজ টেবত প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য সংস্থাটোৰ মতে 95ৰ পৰা 100খন আসন দিয়া হৈছে NDA অৰ্থাৎ বিজেপিক কংগ্ৰেছক দিয়া হৈছে 10ৰ পৰা 13খন আসন এই সমীক্ষাত কংগ্ৰেছক 10ৰ পৰা 13খন আসন দিয়া হৈছে UDFক দিয়া হৈছে 0ৰ পৰা 2খন আসন অন্যান্য দলক দিয়া হৈছে 10খনৰ পৰা 12খন আসন দিয়া হৈছে অসমৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিচাপে 56.6% ভোটাৰৰ পচন্দ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মহিলা আৰু গাঁও অঞ্চলৰ ভোটাৰৰ মাজত জনপ্ৰিয়তাৰ শীৰ্ষত আছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে অসমৰ 38.7% ভোটাৰে কৰে সমৰ্থক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে মুছলমান ভোটাৰৰ মাজতে গৌৰৱ গগৈৰ জনপ্ৰিয়তা অধিক বেছি 66% মুছলমান ভোটাৰে বিচাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে উজনিৰ প্ৰতিখন জিলাতে বিজেপি নেতৃত্বাধীন NDAৰ শক্তিশালী স্থিতি বুলি সমীক্ষাত প্ৰকাশ পাইছে উজনিৰ 65% চাহ শ্ৰমিক ভোটাৰৰ সমৰ্থন আছে এইবাৰ বিজেপিত নামনি অসমত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে মধ্য অসম আৰু বৰাকত বিজেপি নেতৃত্বাধীন NDA শক্তিশালী প্ৰভাৱ